লোকেল মুৰ্গী অকণমান আনিলোঁ, আনি এতিয়া ধুই পিনে থৈছোঁ আৰু পানীখিনি গ'ল বাৰু, ধোৱা সময় হ'ল। এতিয়া এইখিনি বনাম বাৰু, কেনেদৰে বনাম, কিহৰ লগত বনাম দেখাম আপোনালোকক হা। এতিয়া মাংসখিনি বনাবৰ কাৰণে এইফালে আলু কাটি ল'লোঁ, পিঁয়াজ কাটিলোঁ আৰু এইফালে আদা ৰচুন এয়া পিচি থৈছোঁ। এইখিনি গোটেইখিনি মেহনত কৰি লওঁ আৰু মছলা চছলা দি। এতিয়া এয়া মাংসখিনি মই মেহনত কৰি লওঁ। এইফালে আদা ৰচুন পিঁয়াজ গোটেইখিনি দি লৈছোঁ আৰু আলু দি গৈছোঁ আৰু এইফালে এতিয়া দিওঁ এয়া জিৰা চবৰে অকণ অকণ দিম আৰু জিৰা ধনিয়া, এয়া ধনিয়া বেছি নিদিওঁ, অলপ অলপ আৰু বেছি দিলে কি খাবলৈ ভাল নহয়, মছলাবোৰ খাব নালাগে আচলতে বেছিকৈ। অকণমান দি দিলোঁ কাশ্মীৰ অকণমান দি দিওঁ কালাৰটোৰ কাৰণে আৰু দিম এতিয়া ইয়াৰ মিট মছলা, এয়া ছানৰাইজৰ হয় মিট মছলাটো অকণমান সৰহকৈ দিওঁ আৰু বাকীবোৰতকৈ, তেতিয়া মাংসটো মানে চেণ্টটো ভাল ওলাব, খাবলৈ ভাল লাগিব। এয়া আৰু হালধি নিমখ দিবলৈ আছে, হালধি পাউডাৰ এয়া আৰু দিম এতিয়া নিমখ, নিমখ এতিয়া গোটেইখিনি মেহনত কৰি মানে 15 মিনিটমান থ'ম আৰু বেছি সময় নথওঁ। তাৰপিছতে আৰু বনাব লাগিব মাংস তৰকাৰীকণ। আকৌ দেখাই আছোঁ বাৰু কেনেদৰে বনাই আছোঁ হা। এতিয়া প্ৰথমতে মেহনত কৰি থ'লে ভাল, মানে বস্তুটো খাবলৈ সময় লাগে আৰু লৰালৰিকৈ বনালে মানে মেহনত কৰি থ'বলৈ দিগদাৰ হয়। অকণমান বোলে সময়টো আছে, খকা খুন্দা হোৱা নাই, তেতিয়াহ'লে এনেদৰে মেহনত কৰি থ'ব পাৰে হা। এতিয়া এনেকৈ মঠি ল'লে গোটেই মানে মাংস গোটেইখিনিতে আৰু মছলা নিমখ হালধি চব সোমাই যায় আৰু তেলত দিলেও সোমায় বাৰু। এতিয়া হৈ গ'ল এইখিনি, এতিয়া ঢাকন এটা মাৰি থৈ দিওঁ হা। এফালে এতিয়া মাংসখিনি মেহনত কৰা হৈ গ'ল আৰু হৈ গৈ এতিয়া ইয়াত তেল দি ল'লোঁ, কেৰাহীতে তেলটো মাৰি লওঁ, তেল ইয়াত পকিছে আৰু ইয়াতে দি দিওঁ এতিয়া তেজপাত খিলা, তেজপাত দি দিলোঁ আৰু এতিয়া দি দিওঁ এয়া মাংসখিনি মেহনত কৰি থোৱা পিছে গোটেইখিনি মাংস দি অতালোঁ আৰু দি এতিয়া ধুনীয়াকৈ লৰাই দিওঁ। আলু বেছি দিয়া নাই, কমকৈ দিছোঁ দুটা, বেছি আলু হ'লেও ভাল নালাগে। আলু আছে বাৰু বনাই আছে আৰু অকণ মানে জোলে বনাম আৰু এতিয়া ঢাকনটো লগাই দিওঁ। মাংসখিনি পানী দি ল'লোঁ বাৰু, দি লৈ এতিয়া ইলাচি দুটা তিয়াই থৈছিলোঁ, মানে খুন্দুনাতে তিয়াই থৈছিলোঁ দেই, তিয়াই থ'লে কোমল হয়, খুন্দিবলৈ ভাল, সেই গতিকে ইয়াতে তিয়াই থ'লোঁ। এতিয়া এইকেইটা খুন্দি লওঁ, ইলাচি দুটা দি দিওঁ অলপ, আৰু চেণ্টটো ভাল লাগিব। মোৰ মাংসখিনি হৈ গ'ল আৰু হৈ যোৱাৰ পিছত এয়া নমাই থ'লোঁ। এয়া হ'ল বাৰু নমোৱা সময়, বনাই থাকোঁতে মানে আকৌ ভিডিঅ' কৰিবলৈ নহ'ল আৰু। এয়া লোকেল মুৰ্গী খাইছিলোঁ কালি বনোৱা আৰু আজি আপোনালোকৰ আগতো বোলো শ্বেয়াৰ কৰোঁ, সেই বুলিয়ে ভিডিঅ' কৰি থৈ দিলোঁ আৰু। এতিয়া আপোনালোকে চাই কেনেকুৱা পালে জনাব, যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব হা।